এভৰিৱান ওয়েলকাম জানাইছো মোৰ আন এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে ময়ো ভালেই আছোঁ তো আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিছোঁ ৰাতিপুৱাই আজি গোটেই দিনটোত কি হয় কি নহয় মই সকলো আপোনালোকক দেখুৱাই যাম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে তো এতিয়া গৈ আছোঁ বজাৰলৈ মই আৰু পেহী এজনী আছে আমাৰ ইয়াতে পেহী তো গৈ আছোঁ আমি বজাৰলৈ বজাৰ কেইটামান আছে বজাৰকেইটা কৰি মেলি লৈ পেলাই কি হয় তাকে আপোনালোক সকলোকে দেখুৱাম এতিয়া বজাৰলৈ যাওঁ বজাৰ দুটামান আছে শাক চব্জি চাগে কিবা কিনিব তাই সেয়া কিনি কৰি লৈ পেলাই আমি ইয়াতে ভাবিছোঁ যে বাহিৰতে কিবা এটা বনাই খাম আৰু তাৰপিছত জানো কি কৰোঁ চাই লওঁ কি হয় নহয় আপোনাক সকলোকে দেখুৱাম এতিয়া মই বজাৰ যাম তাকে চাই থাকিব স্নেহজনী মোৰ পেহী দেই হাই এটা কৈ দিয়া বা মইনা মইনা হৈ ওলাইছে এয়া আমি এতিয়া বজাৰ যাব ওলাইছোঁ গোটেই চব মিলি পেলাই কিবা আনে কিবা কৰে কিবা আনে তাইহে জানে কি কৰে কি নকৰে তাকে চাই যাব ভিডিঅ'টো এইখন আমাৰ ডেকা চাং চিনি পাইছে চাগে নগাঁওবাসীসকলে তো খাবলৈ আহিছে চাগে আহিয়ে থাকে সেয়া এইটো আমাৰ তিনিআলি হয় ইয়াতে বজাৰ বহে সন্ধিয়া হ'লে বেছি ডাঙৰকৈ বহে এতিয়া বৰ্তমান দিনে পোহৰে ইমান নবহে কোনোবা জেগাত এখন কোনোবা জেগাত এখন তেনেকুৱাকৈ বহে এয়া মাছ এয়া মাছ মাছৰ কেজি কিমানকৈ সোধোগৈ নেকি অঁ দিছে কিমান টকা মানে নাহোঁ আৰু আহি আছোঁ বুলি কৈ মানে নাহোঁ আৰু সেইটো আছে কি কিনিবা প্ৰথম কি কিনিবা উঠিলে আলু কিনিছে ললি লৈ ল'লে পইচা দিলি লৈ ল'লে আলু ল'লে আৰু কি ল'লে জানো ওচৰতে আছিলোঁ তথাপি ইমান মন দিয়া নাই আৰু সিহঁতৰ কথা আৰু কি ল'বি এতিয়া আমি গৈ আছোঁ গাখীৰ কিনিবলৈ শৰ্মা ডেইৰী পনীৰ ঘি কাৰ্ড ক্ৰীম বাটাৰ এণ্ড পিয়'ৰ মিল্ক চেল হিয়াৰ এফালে যুদ্ধত 10 টকা ল'ব 15 টকা ল'ব গাইছে বজাৰ হৈ গ'ল তই কিবা কবি তই কিবা এটা আপুনি এপাক ক'ব নিচিনাকৈ আছে বজাৰ হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰত গৈ দেখুৱাম কি হয় চাই থাকিব ঘৰ পাই গ'লো সি খুৰী চাহ বনাওক কি আলু আনিছে এনেকুৱাই দিয়ক আলুৰ গুচ্ছাতে মানে পেলাই দিছে চাহ অকণ বনাওক খাওঁ এতিয়া আমাৰ খুৰীয়ে চাহ বনাব আমি খাওঁ অৰ্ডিনাৰী নহয় 50 টকা হালি লৈছে 50 টকা চাহ খাবলৈ আনিছে এয়া চাহ বনি আছে ইয়াতে গাখীৰ চাহ ইমান গাল বনাইছে গাখীৰ উতলি আছে দিয়ক চাহপাত দিলে চেনি দিলে এইফালে গাখীৰ উতলাই আছে এয়া খুৰীয়ে বনাইছে আইতা হয় কিন্তু আমি খুৰী বুলি মাতো দেউতাৰ খুৰী হয় কাৰণে ময়ো খুৰী মাতো মোৰ ভাইটিও মাতে ৰাজহুৱা খুৰী মানে তেওঁ এয়া চাহ দি দিলে চাহ খাই ন চাহৰ লগত কি আছে খাবলৈ এইটো নহৰু নহয় চাহৰ লগত চাহে খাম এইটো মোৰ মোবাইলৰ বেক কভাৰটো কিনাতে পৰি আছে আমি চাহ খাই ল'লোঁ চাহ খাই পেলাই ভাবিলোঁ ভাইটিও স্কুল গৈছে যেতিয়া ভাবিছোঁ মাংস অকণমান আনি আমি বনাওঁ এটা নতুন ৰেচিপি দি পেলাই পেহীয়ে বনাব তেনেকৈ তাকে চাওঁ তাকে মাংস আনিব গৈ আছোঁ আকৌ তিনিআলিলৈ আহিছোঁ অথনি বজাৰ কৰি যোৱাৰ পাছত তাকে ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকসকলে বনাই খাই চাব যদি ভাল পায় চাই থাকিব চাওঁ নাই 100টো দিয়ক 80হে হ'ব 100ৰ নহ'ব আকৌ কাটি মাংস লৈ ল'লোঁ এতিয়া গৈ বনামগৈ মাংস লৈ আনিলোঁ এতিয়া আদা নহৰু পিঁয়াজ জলকীয়া তাৰপাছত আলু
আলু সেইবোৰ চব কাটি লোৱা হৈ আছে পেহীয়ে আগতীয়াকৈ ঠিক কৰি ৰাখিছে গতিকে এয়া আমি পাকঘৰলৈ এইটো আমাৰ পাকঘৰ ইয়াতে বনাম বুলি ভাবিছোঁ ইয়াতে এয়া চব ঠিক কৰি লোৱা আছে মাংস এয়া আলু এয়া পিঁয়াজ কুটি লৈছে আৰু মিক্সিত মাৰিব গৈছে আধা পিহি ল'ম আধা পিহি লৈ পেলাই তিল দি পেলাই বনাম ভাবিছোঁ সেই তিলখিনিও মিক্সিত মাৰিব গৈছে সেয়া আৰু চাই থাকিব ভিডিঅ'টো ৰেচিপিটো শ্বেয়াৰ কৰিম তেল দিছে এইফালে আমাৰ ৰান্ধনী বাইদেউ তেল দিলে তেল গৰম হ'ব এতিয়া তাৰপিছত বনাই থাকিব লাহে লাহে চাই থাকিব ভিডিঅ'টো প্ৰথমে অকণমান চেনি দি লৈছে সোৱাদটো বোলে ভাল হয় অকণমান চেনি দি লৈছে দেখিব পাৰিছে চেনি দি লৈছে পেহীয়ে বনাই আছে খোৱা হৈ যাব চাগে সোনকালে বনাই হৈ যাব এতিয়া বনাই হোৱাৰ পিছত খাম আৰু লুটি লগাই কেনেকুৱা বা হৈছে নাজানো প্ৰথম ট্ৰাই কৰিছে আজি তাকে আপোনালোকে ভাল পালে খাই চাব ঘৰত বনাই আজৰি সময়ত চাওকচোন আপোনালোকে ইমান এটা ধুনীয়া ৰং উঠিছে তিলৰ ৰংটো দেখিব পাইছে চাগে আপোনালোকে পানী জোল নকৰে গ্ৰেভি কৰিব অলপমান দি দিব আৰু পানী যাতে ভাত সানি খাব পাৰে হয় এইটো ৰুটিৰ লগত যদি আপোনালোকে গৰমে গৰমে পৰিৱেশন কৰে এইটো আৰু সোৱাদ লাগে আপোনালোকে ৰুটিৰ লগতো খাব পাৰে ৰুটিৰ লগত খালে আপোনালোকে কিন্তু অলপ গ্ৰেভি কৰিব দেই মছলাটো আমি জুইৰ পৰা নমাই ৰাখিলোঁ হৈ গ'ল মই খাই চোৱা নাই খাই চাওঁ কেনেকুৱা হৈছে আপোনালোকে ট্ৰাই কৰি চাব ভাল পাব খাই আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি ধোৱা পখলাখিনিও কমপ্লিট কৰি লৈছোঁ মই কৰিলোঁ পেহীয়েও অকণমান লাগি থাকি দিলে ধোৱা পখলাখিনি কমপ্লিট হৈ গ'ল আৰু এতিয়া কণ্টিনিউ নকৰোঁ ইমানখিনিয়ে আছিল আজি গোটেই দিনটো দেখালোঁ আপোনালোকক ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব সিমানখিনি আছিলে দিয়ক